ইমান হেৰিত নাহে নিও আমি পোনপ্ৰথমতে নিউজ 24 লগতে বড়ো খোৰাং বডোলেণ্ড খোৰাং আৰু অন্য চেনেলৰ সন্মুখত আমি ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ আৰু দীৰ্ঘ হ'লেও ইংৰাজী নৱবৰ্ষৰ সকলো ৰাইজলৈ আমি হিয়াৰ পৰা ওলগ যাছিলোঁ আৰু এই সময়ত যিহেতু আমাৰ অসমৰ জাতীয় যি জীৱনৰ লগত মাটিৰ লগত সম্বন্ধ থকা যে উৎসৱ যি ভোগৰ উৎসৱ ভোগালী বিহু আৰু নিশ্চয় আজি 11 তাৰিখ হ'ল আৰু আমাৰ যি উৰুকা 14 তাৰিখ 15 তাৰিখ তেনেকুৱা ধৰণৰ আমাৰ বিহু যি উদযাপন কৰা আৰু প্ৰত্যেক বছৰে আমি এই বটাবাৰীৰ অঞ্চলৰ সমূহ ৰাইজে একগোট হৈ একোটাৰ শান্তি সম্প্ৰীতিৰে আমি ভোগৰ একেলগে এটি আনন্দৰ উলাহ মালহেৰে আমি ভোজ ভাত খাওঁ আৰু এই আনন্দৰ মাজতে আমি যেন গাঁৱৰ সমূহ আহি থকা কৃষক ৰাইজৰ আহি থকা নতুন বছৰৰ লগতে কৃষি কাৰ্যৰ সমস্ত আমি ঘৰত চপাই আনন্দৰে পথাৰত উকা পথাৰ বা খালী জেগাত আমি সকলোৱে একেলগে এভাজ ফুট ফাজ খাওঁ সেইটোৱে আমাৰ উদ্দেশ্য আৰু যাতে ভোগৰ উৎসৱটো আমি সকলোৱে যে শান্তি সম্প্ৰীতিৰে পালন কৰিব পাৰোঁ ৰক্ষা কৰিব পাৰোঁ এই আমাৰ যি মেজি ঘৰ আমি প্ৰত্যেক বছৰে যায় অৰ্থাৎ আমি বিভিন্ন ঠাইত বনোৱা হয় এইবিলাক আমি এই ঠাইতে বনাইছোঁ যাতে ৰাইজৰ দৃষ্টিত পৰে যাতে ইয়াৰ পৰা যে আমি ভোগালী বিহুৰ বা ভোগৰ উৎসৱ বা মাঘৰ বিহুৰ আমি অসম ৰাইজক এটা বাৰ্তা দিব বিচাৰোঁ যে ইয়াৰ পৰা যেন শান্তি সম্প্ৰীতি একতাৰ যে আমি যেন বসবাস কৰি যেন এনেধৰণৰ উৎসৱবোৰ আমি পালন কৰি যাব পাৰোঁ সেয়া আমাৰ উদ্দেশ্য যিহেতু আমাৰ বিহু আমাৰ 3 প্ৰকাৰ ৰঙালী বিহু কাতি বিহু আৰু যে ভোগালী বিহু এই ভোগালী উৎসৱ ভোগৰ উৎসৱ তাৰ আমি সমগ্ৰ ৰাইজক ভোগালী বিহুৰ উৎসৱ আমি বটাবাৰী এইখন সৰু ঠাইৰ পৰা আমি সকলো ৰাইজক এই শুভেচ্ছা জনাইছোঁ যেন সকলোৱে আনন্দৰে শান্তি সম্প্ৰীতি যেন এসাঁজ খাওক আৰু যাতে কোনোৱে যেন মাদকতা বা নিচা দ্ৰব্য খাই যাতে পৰিৱেশ নষ্ট নকৰে আৰু সকলোৱে যে ধৰি লওক আজিকালি গাড়ী মটৰ মদ চেৰেপ খাই বা নিচা জাতীয় বস্তু খাই বহুত ধৰণৰ ঘটনা ঘটি গৈছে তাৰ পৰা যেন সকলোৱে বাচি থাকক নিজেও বাচি থাকক আন পৰিয়ালকো বাচাই ৰাখক এই বাৰ্তা দি যে সমগ্ৰ যে আনন্দৰে নিচা পানী নোখোৱাকৈ নাচি বাগি ওলাই যে এসাঁজ খাই তাৰে আহ্বান জনাই আমি এই সমূহ ৰাইজক পুনৰবাৰ ভোগালী বিহুৰ হিয়াভৰা শুভেচ্ছা জনালোঁ কৃষ্ণ